পৰমাৰ্থ গীতা নামেৰে আমাৰ আগস্তি ছাৰে যি এক দুসাধ্য কাৰ্য সমাপন কৰিলে, আমি দুসাধ্য বুলি ক'ব খুজিছোঁ। এখন গীতা অসমীয়ালৈকে ৰূপান্তৰ কৰাটো ইমান সহজ কথা নাছিল। সম্ভৱতঃ তাত 7টামান খণ্ড আছিল নেকি, জ্ঞান যুগ, সাংখ্য যুগ, এনেকৈ যিমান দূৰ মোৰ মনত পৰে। 18টা অধ্যায় 18টা অধ্যায় আগস্তি ছাৰে অসমীয়ালৈ অনুবাদ কৰিলে, আৰু এই যি পৰমাৰ্থ গীতা তাত আটাইখিনি সোমাই গৈছে। ই খুব ভাল লক্ষণ। আমাৰ বিদ্যালয় পৰিয়ালৰ ফালৰ পৰা আশা কৰা হৈছে যে তেখেতৰ কলম স্তব্ধ হৈ নৰ'ব আৰু বেছি আগবাঢ়ি যাব। ছাৰ, ইয়াৰ পাছৰ পৰিকল্পনা আপোনাৰ কি হ'ব ছাৰ? ভাল কাম ধৰ্ম, বেয়া কাম পাপ ইত্যাদি ইত্যাদি বুলি লিখি সৰু সৰু যিটো শিশুসকলেও বুজা বিধৰ কৰি মেলি লিখি থৈছোঁ। এতিয়া প্ৰকাশ কৰিবলৈ আছে ছাৰ। আমাৰ নতুন যিসকল আছে মই তেখেতসকলক কওঁ, কি ক'ম বাৰু কি ক'ম মই এটাই কথা ক'ম, আপোনালোকৰ সন্তানসকল কিন্তু সিদ্ধা হ'ব লাগিব, আৰু এইটো মোক আপোনালোকে দিব লাগিব। মই জোনমণি ল'ৰা পাব লাগে যে জোনমণি ল'ৰা ছোৱালীয়ে এইবাৰ নীটত ফাৰ্ষ্ট IAS-ত পাইছে, ACS-ত পাইছে, কৈছোতৰ, ডিম্পলৰ, আমাৰ আহি থকা আমাৰ এই সদাহঁতৰ, মই কিন্তু সেই বস্তুটো মোক লাগে। আপোনালোকে মোক দিয়ক, আপোনালোকৰ সন্তানবিলাকৰ উজ্জ্বল নামটো আমি চাবলৈ পাম। আমাৰ এজন সহকৰ্মী নাৰায়ণ আগস্তি ছাৰে ডাঙৰ এটা মহৎ কাম সম্পন্ন কৰিছে। গীতাখন তেওঁ সংস্কৃতৰ কিতাপখন তেওঁ অসমীয়ালৈ অনুবাদ কৰিছে, পৰমাৰ্থ গীতা নামেৰে অনুবাদ কৰিছে, আৰু তেখেতে এই মহৎ কামৰ বাবে আমি সকলোৱে আনন্দ পাইছোঁ বা গৌৰৱ বোধ কৰিছোঁ, আৰু তেখেতক এখনি গামোচাৰে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আপুনি আমাৰ ৰত্ন হয় বিদ্যালয়খনত, গোটেই বিদ্যালয় পৰিয়ালৰ হৈ মই আপোনাক যিটো কাম কোনেও কৰিব পৰা নাই আপুনি জনাইছোঁ, আৰু পূৰণৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এই পবিত্ৰ দিনটোত মই ভাষা ওলোৱা নহয়, আচলতে মই কি বুলি এখেতক ক'ম। কিতাপ এখন লিখাটো, আলোচনী এখন উলিওৱাটো ইমান সহজ কথা নহয়, সেইটো মোৰ ভাল অভিজ্ঞতা আছে। গতিকে মই বিদ্যালয়লৈ আপোনাক গৌৰৱ অনুভৱ কৰিছোঁ যে মই এনেকুৱা এজন শিক্ষাগুৰুৰ লগত কাম কৰিবলৈ পাইছোঁ, যিজনে পৰমাৰ্থ গীতাত কৈছে যে কৰ্মই ধৰ্ম আৰু বেলেগ একো নাই। কৰ্মত বিশ্বাসৰ যাৰ বোলে হিয়াত থাকন্ত হৰি অতিশয় দূৰ সন্তত। আৰু এতিয়া মই লাহে লাহে উপলব্ধি কৰিছোঁ, ভগৱান যদি আছে কৰ্মই ভগৱান। এই গৌৰৱ অনুভৱ কৰিছোঁ, এনে এজন লেখক সাহিত্যিক আমি যে পাইছোঁ, আৰু বাইদেউ সেইখন পঢ়িবলৈ ইচ্ছা কৰিছে, নিশ্চয় পঢ়িব। আৰু আপুনি ইয়াৰ পিছৰ দফাটো, ইয়াৰ পিছৰ কাৰ্যসূচীটো অলৰেডি 2টা কাৰ্যসূচী আপুনি সমাপন কৰিছে, আৰু এইবিলাক ৰেকৰ্ড হ'ব। আমি ভৱিষ্যত প্ৰজন্মৰ কাৰণে এইখিনি দি থৈ যাম। ভৱিষ্যতৰ এই উঠি অহা শিক্ষক শিক্ষয়িত্ৰীসকলে হয়তো বেছি কিবা কৰিব পাৰক নোৱাৰক, আমি সেইটো নকওঁ, কিন্তু সংৰক্ষণ যাতে বস্তুখিনি হৈ থাকে। আমি যে ইয়াত আছিলোঁ, এই চিনবিলাক যাতে থাকি যায়, সেইটো মোৰ শেষ এটা ইচ্ছা আছে, আৰু সেইটো মই ভাবিছোঁ আমাৰ নতুন প্ৰজন্মৰ এই শিক্ষক শিক্ষয়িত্ৰীসকলে কৰিব পাৰিব, আৰু বিদ্যালয়খন আগতকৈ বেছি উত্তৰণলৈ ঘটা পাৰিব। আচল পথ প্ৰদৰ্শক ছাৰ, কাৰণ এদিন মোক তাত মাতিলে মঞ্চত, তাৰপিছত সদায় আপুনি নিলিখে, এইকাৰণে আপুনি এই বছৰ লিখকচোন, মই তত্ত্বাৱধায়ক এটা আছোঁ বুলি ক'লে। তাৰপিছত মই ক'লোঁ ঠিকে আছে ছাৰ, এই ছাত্ৰা নাম অধ্যয়নম তপ নামৰ এটা লিখনি লিখিলোঁ। কৰি আহি পালে ৰত্নাকৰ নামে দস্যু আছিলে এজন পথিকৰৰ দ্ৰব্যহাৰী কৰয় বক্ষণ, এই বুলি কৈ পিছলৈ গৈ ল'ৰা ছোৱালীবিলাকক এইবিলাক জ্ঞান দিলোঁ। তাৰপিছত যেতিয়া ছাৰে মোক এখন কিতাপ আছে, এই কিতাপখন এই অবাদনকে পুৰস্কাৰ হিচাপে দিলে। অন্যবিলাকে পোৱা নাই, ভাল লিখনিও আছে চাগৈ, কিন্তু মই পালোঁ এইখন কিতাপ। তাৰপিছত মোৰ চাওক, এটা পুৰস্কাৰে মানুহক ক'ৰ পৰা ক'লৈকে লৈ যাব পাৰি। আপোনালোকে মোক একো কৈ দিব নালাগে, নিজৰ সন্তানবিলাক একোটা মানে ৰত্ন বনাওক, এইটোৱে হ'ল মোৰ মন। মোৰ কোনো হেৰি নাই,
এইটো নাই যে অমুকৰ নহ'ব অমুকৰ হ'ব এনেকুৱা সংকীৰ্ণতাৰ পৰা মই বহুতখিনি মিলাওঁ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকল কেৱল অকল শিক্ষা দীক্ষা বা শিক্ষা সংস্কৃতিৰ লগতে জড়িত হৈ নাথাকে তেওঁলোকৰ যি আধ্যাত্মিক চিন্তা চেতনা ইও যথেষ্ট উন্নত মানৰ আৰু ই এক নিশ্চয়কৈ আমাৰ অনাগত ছাত্ৰ ছাত্ৰীসকলক আমাৰ যি বৰ্তমানৰ প্ৰজন্ম এই ছাত্ৰ ছাত্ৰীসকলক এক আধ্যাত্মিক মাৰ্গদৰ্শনৰ জৰিয়তে অগ্ৰসৰ হোৱাত সহায় কৰিব আমি পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু ছাৰৰ পৰা ভৱিষ্যতে আৰু অধিক ভাল লেখা বা আমাৰ সমাজৰ উত্তৰণত কাম অহা ধৰণৰ লেখনীয়ে সমাজখনক আগুৱাই নিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ